দেউৰী মাঘ বিহু বৰ্তমান বনাই আছে। এতিয়া বৰ্তমান ঘৰটো কমপ্লিট হৈ গ'ল। মই আপোনালোকক দেখুৱাই আছোঁ। মই কোনো ইউটিউবাৰ নহয়, বছ মই দেখুৱাইছোঁ। 25 তাৰিখে আছে আমাৰ বৰ্তমান আমাৰ মাঘ বিহু, দেউৰী মাঘ বিহু 25 তাৰিখে। এতিয়া ঘৰটো কমপ্লিট হৈ গৈছে। আপোনালোকক দেখুৱাব কোচিছ কৰিছোঁ মই। চাওক, মুঠতে ৰাতিটো বনাই আছোঁ, বক্স লগাই গান লগাই সকলোৱে ফূৰ্তি কৰিছে। চাওক, এয়া জুই লগাই সকলোৱে বহি বহি আছে। চাওক, ঘৰটো পিছে দেখুৱাম। এইটো আমাৰ শিল্পী আহিবৰ কাৰণে, সাংস্কৃতিক সন্ধিয়াৰ কাৰণে। এইটো চব কি কৰিবা, ট্ৰেক্টৰ দবা লগাই দিছোঁ। চব ট্ৰেক্টৰ দবা লগাই দিছোঁ। তাতে ৰাতিটো সকলো গাঁৱৰ যুৱকে বনাই আছে। চব ট্ৰেক্টৰ দবা লগাই দিছে শিল্পীৰ কাৰণে। বহুত কষ্টও কৰিছে। এতিয়া মই ঘৰটো দেখাই দিছোঁ। কিন্তু ইফালে মানুহ উঠিব নোৱাৰে, কিন্তু ডেক'ৰেশ্যনটো দিছোঁ। এইটো চাওক, এইটো নৰ্মেল। এইটো যোনফালে উঠিব পাৰে মই দেখুৱাই দিছোঁ। বক্স পূৰা বাজি আছে, ৰাতিটো লাগি আছোঁ সকলো যুৱকে। প্ৰথমতে মই ভিতৰটো দেখুৱাই দিছোঁ। এইটো চাওক, এইটো ভিতৰটো হয়, তলৰ ৰুমটো হয়। এইটো চাওক, এইটো চাওক। এতিয়া